সকলোলৈ নমস্কাৰ। আজি ৰাতিপুৱা উঠিয়ে বতৰটো ধুনীয়া দেখিলোঁ আৰু সেইকাৰণে আমি খেৰ কটা কামটো ষ্টাৰ্ট কৰি দিলোঁ। যিহেতু এওঁ 9টা বজাত যাব, গতিকে তাৰ আগে আমি এইখিনি কাম শেষ কৰিব লাগিব। আজি যিহেতু মানুহ নাজৰ স্কুলো নাই, গতিকে আজি ভাল টাইমিং মিলি গৈছে। আজি খেৰখিনি কাটিয়ে থওঁ। আজি খেৰখিনি কাটি বইল কৰি থ'ব পাৰিলে অহা কাইলৈ আমি পেকেট কৰিব পাৰিম। আৰু সেইকাৰণে এতিয়া খুব দৌৰাদৌৰিকৈ আমি খেৰ কটা কামটো ষ্টাৰ্ট কৰিছোঁ। যিহেতু এওঁ 9টা বজাত যাবগৈ। মই কাটি গৈ আছোঁ, তেওঁ এনেকৈ বস্তাবিলাকত ভৰাই গৈ আছে। আমি দুয়োজনে কৰিলোঁ এইখিনি কাম। প্ৰায় 2 ঘণ্টামান সময় লাগিল দেই। প্ৰায় 30টামান বেগ হোৱাৰ জোখৰ খেৰখিনি একেবাৰতে কাটি পেলাই আজি ৰেডি কৰি থৈ দিলোঁ। তাৰপিছতে অৱশ্যে এতিয়া মই বইলো কৰিম। এওঁক পঠিয়াই পেলাই আকৌ খেৰ বইল কৰিম। বাৰীৰ পিছফালে যাবগৈ লাগিব। আৰু এইকেইদিন যে বৰষুণ দি আছিলে, অকণমান জেগাবিলাকো ঠিক হৈ থকা নাই। তথাপিও যেনি তেনি জুইকুৰা ধৰি পেলাই এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু কাম। আনফালে মানুহ আৰু নাজুক বহুৱাই লৈছোঁ মোৰ কাষতে। মানে মানুহৰ যিহেতু এক্সাম চলি আছে, 2 দিন পিছত আকৌ তাইৰ এক্সাম আছে, গতিকে অকণমান পঢ়ুৱাম বুলি ভাবিছোঁ। আৰু ইহঁতে যে গোটেই সা-সৰঞ্জাম লৈ পেলাইহে আহে দেই পঢ়িবলৈ। তাৰপিছত এয়া এতিয়া বইলিং আহি আছে খেৰত। মানে প্ৰত্যেকটো ছাইডত প্ৰায় 20ৰ পৰা 25 মিনিটকৈ বইল কৰোঁ। ধৰক এক কোটা মানে দুটা বেগত 1 ঘণ্টামানকৈ টাইম লাগি যায়। আৰু মই অকলে যিহেতু এইখিনি কাম কৰোঁ, গতিকে কেতিয়াবা অকণমান অসুবিধা হয়। বাৰু যিয়ে নহওক, মোৰ বাৰু অভ্যাস হৈয়ে গৈছে। মই এনেকৈয়ে কৰোঁ এইবিলাক কাম। যেনেকৈ আছোঁ তেনেকৈ ভিডিঅ'টি বনাইছোঁ দেই, একো দায় দোষ নধৰিব কিন্তু। আৰু এয়া প্ৰায় 4-5টামান বেগ হ'লে অলম'ষ্ট 8টামান কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া 12টা বাজি গ'ল দেই। এতিয়া অৱশ্যে ভাতো বনাব লাগিব। ভাত বনাই উঠি আকৌ কৰিম বাৰু বইল। গতিকে অকণমান এতিয়া ব্ৰেক দিব লাগিব। মানে সেয়া আৰু জুইটো চাই নাথাকোঁ আৰু এইখিনি বহাই থৈ পেলাই যামগৈ। ইয়াৰ পিছতে আকৌ মানুহ আৰু নাজুকো গা ধুৱাব লাগিব, সেইখিনিও কাম আছে। গতিকে সেয়াই আৰু অকণমান অসুবিধা হয়। কিন্তু এয়া যে আজি কামখিনি কৰিছোঁ, এইটো দিনজোৰা কাম আৰু। প্ৰায় 3টামান বজাত এয়া মই আজৰি হ'লোঁ, মানে গা পা ধুই অকণমান ৰেডি হৈ গ'লোঁ আৰু। এতিয়া ভাত পানী খাই মানে আজৰি হ'ম। ভাত পানী খাই আজৰি হৈ এয়া ভাটিবেলা আকৌ সোমালোঁ ফাৰ্মত। মানে 2টি অৰ্ডাৰ আছিলে। আজি নাজুৱে কি কৰিছে, মোবাইল তাই লৈছে, কাকো নিদিয়ে। তাইহে বোলে ভিডিঅ' বনাব। তাই যিহে ভিডিঅ' বনালে নহয়, আপোনালোকক দেখাবলৈ আৰু উপায় নাই। এতিয়ালৈ এৰিছোঁ বাৰু, ধন্যবাদ।